নমস্কাৰ। সোণাৰী মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ এই শুভ মুহূৰ্তত মহাবিদ্যালয়ৰ লগত জড়িত যিসকল ব্যক্তি পৰলোকগামী হ'ল তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু সোণাৰী মহাবিদ্যালয়ৰ সমূহ শুভাকাংক্ষীৰ হাতত সোণালী জয়ন্তীৰ উপহাৰ হিচাপে এই কবিতাটি আগবঢ়ালোঁ। কবিতাৰ শিৰোনামা সোণাৰী মহাবিদ্যালয়। কথা পলাশ প্ৰতিমাদিত্য, আবৃত্তি স্তুতি গগৈ। সেই ঐতিহ্যমণ্ডিত জ্ঞানৰ মন্দিৰ, তোমাক সহস্ৰ প্ৰণাম। সোণাৰু কৃষ্ণচূড়াৰ নান্দনিক পৰিৱেশৰ মাজত অৱস্থিতি। তোমাৰ চৌপাশৰ পৰিৱেশে জীপাল কৰে মন প্ৰাণ। সুদীৰ্ঘ 50টা বছৰে তুমি গঢ়িলা বহু মানৱ সম্পদ, সৃষ্টি কৰিলা অনেক প্ৰতিভা। তোমাৰ বুকুতেই জন্ম হ'ল অজস্ৰ সপোন, বাস্তৱ ৰূপ পালে বহু সপোনে। সেই পবিত্ৰ জ্ঞানৰ মন্দিৰ সোণালী জয়ন্তীৰ শুভক্ষণত তোমালৈ অন্তৰৰ নিভৃত কোণৰ পৰা জনাইছোঁ একাজলি শ্ৰদ্ধা। সেই মনীষীসকললৈও সহস্ৰ প্ৰণাম, যাৰ কষ্ট ত্যাগৰ ফলত মহাবিদ্যালয়খনি প্ৰাণ পাই উঠিল। সেই ঐতিহ্যমণ্ডিত জ্ঞানৰ মন্দিৰ, তুমি যেন উজ্বলি থাকা চিৰদিন চিৰকাল। ধন্যবাদ।